হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন মোৰ ভিডিঅ'টো আজি আৰম্ভণি কৰোঁ। ৰাতিপুৱাই আজি বতৰটো খুবেই ভাল, বৰষুণ দিছে। গৰমত এনেকৈ ৰাতিপুৱাই বৰষুণ দিলে ভালেই লাগে। চাওকচোন বতৰটো ইমান ধুনীয়া। হঠাতে আকৌ বতৰটো ফৰকাল হৈ পৰিলে, ভালেখিনি ৰ'দ দিছে, গৰমো পৰিছে। আৰু এতিয়া আমাৰ দুপৰীয়া ভাতো বনাবলৈ হ'ল। আজি দুপৰীয়া ভাতনো কি বনাইছোঁ চাওঁ হওকচোন। এয়া কচু দালি বইল কৰি থৈছোঁ, তেল এতিয়ালৈকে মৰা নাই। আৰু এইফালে শুকান মাছ আৰু ভোল, আপোনালোকক দেখাম কেনেকৈ শুকান মাছ আৰু ভোল চবেই খাই পাইছে চাগে, তথাপি মইনো কেনেকৈ বনাওঁ, আমি কেনেকৈ খাওঁ সেইটোকে দেখাম। তাৰপিছত ইয়াত ভাত কেৰেলা, আলু আৰু এইফালে ভাত পাতি থৈছোঁ। এই চব লেতেৰা হৈ আছে যিহেতু ভাত বনাই আছোঁ। আৰু ইয়াত আলু কাটি থৈছোঁ, পিঁয়াজ এইফালেও আছে, জলকীয়া, পিঁয়াজ, নহৰু। আৰু এইফালে মুৰ্গী মাংস অকণ বনাম, সেইকাৰণে তাত বিলাহী, ৰচুন আৰু আদা, পিঁয়াজ পেষ্ট কৰি থৈছোঁ। এতিয়া মই শুকান মাছখিনি অকণমান ভাজি ল'ম। বেছি নাভাজিলেও হ'ব, শুকান মাছ হয়, বেছি ভাজিলে আকৌ তিতা হৈ যাব। আৰু এইখিনি আমাৰ ঘৰৰে মাছ হয়, আমি নিজে শুকুৱাইছিলোঁ, বজাৰৰ পৰা কিনা মাছ নহয়। সেয়েহে অলপ টেষ্টটো অলপ ভাল খাবলৈ। এতিয়া এইখিনি মই নমাই ল'ম। এক মিনিটমান ভাজিলেও হয়। ইয়াৰ পিছত মই একেখিনি তেলতে পিঁয়াজ দি দিম। পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনিতে মই অকণ হালধি গুড়া দি ল'ম। পিঁয়াজখিনি অকণ ৰঙচুৱা হ'লে মই ইয়াত জহা ভোলখিনি দি দিম। আৰু ইয়াতে কেঁচা জলকীয়া দুটা কাটি থৈছোঁ, এইখিনিও ভাজি ল'ম ভালদৰে। জলকীয়া দিলে খাবলৈ অকণ সোৱাদ হয়। ছাইডত মই ভাতো পাতি থৈছিলোঁ, ভাতখিনিও হ'লগৈ আৰু হুইচেল মাৰিবলৈ হৈছে। এতিয়া মই ইয়াত ভোলখিনি দি দিম। ভোলখিনি ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত অকণমান হালধি দিয়ে থোৱা আছে, এতিয়া নিমখ দি দিছোঁ। নিমখখিনি মই আপোনালোকে সোৱাদ অনুসৰি দিব, নিজৰ জোখাৰে। এতিয়া ঢাক মাৰি দিম, ভোলত যিহেতু বহুত পানী ওলায়, পানী ওলাবলৈ। এতিয়া ভোলখিনি চাওক পানী ওলাইছে। এতিয়া মই ইয়াত এড কৰিম আদা, নহৰু অকণ থেতেলিয়াই থৈছোঁ, সেইখিনিকে দি দিম আৰু ভালদৰে লৰাই দিম। আকৌ পুনৰ ঢাকি দিম। ভোলখিনি এতিয়া ইমান পানী ওলাইছে, ইয়াত বেলেগকৈ পানী দিবলৈ আৰু নালাগে, ভোলটো বহুত পানী ওলায়। ইয়াতে এতিয়া আমি খৰিচাখিনি দি দিম। খৰিচাখিনিও আমাৰ ঘৰৰে হয়, অলপ অলপ পানী থাকোঁতে খৰিচাখিনি দি দিলে সিজি যাব। এতিয়া ঢাক মাৰি আৰু অলপ দেৰি থৈ দিম, পানীখিনি অকণমান শুকাবলৈ। তাৰপিছত তাত মাছ দি দিম। খৰিচাখিনি এতিয়া সিজি গ'ল, জহা ভোলখিনিও পানী ওলাবলৈ বন্ধ হৈছে। এতিয়া আমি ইয়াত ভাজি থোৱা মাছখিনি দি দিম।
অকণমান লৰাই যিহেতু বেছি দেৰি ভাজিব নালাগে, মাছখিনি আগতীয়াকৈ আমি সিজাই থৈছোঁ। 1 মিনিটমান সিজিবলৈ ঢাকন মাৰি থৈ দিম। এয়া মাছখিনিও হৈ গ'ল। এতিয়া আমি এইখিনি নমাই ল'ম আৰু যিসকলে খাইছে গম পায় আৰু যিসকলে নাই খোৱা এবাৰ খাই চাবচোন। ইমান এটা বেলেগ সোৱাদ আৰু জহা ভোল খৰিচাৰ এটা নিজৰ গোন্ধও আছে, সেইকাৰণে বেছি এটা সোৱাদ লাগে। এবাৰ খাবচোন, যিসকলে নাই খোৱা মই বনোৱাৰ দৰে খাই চাব, নিশ্চয় ভাল পাব আপোনালোকে। এয়া আমাৰ জহা ভোল খৰিচা আৰু শুকান মাছ খাবলৈ ৰেডি হ'ল। এইবাৰ মুৰ্গীৰ মাংসখিনি বনাম। এয়া মুৰ্গী মাংস ৰেডি হ'ল। আজি আমি দুপৰীয়া সাজ এনেকেই খালোঁ আৰু ইয়াতে মই মোৰ ভিডিঅ' সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব।